চেনেল আৰু আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আজি লৈ আহিছোঁ মই আপোনালোকৰ বাবে আন এটা ভিডিঅ' আৰু এই ভিডিঅ'টো অকণমান আগৰ ভিডিঅ'কেইটাতকৈ অলপ বেলেগ হয় গতিকে আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু মৰম দিব আৰু আচলতে মই ব্লগ খুব কমেই বনোৱা হয় কাৰণ মই ব্লগতনো কি দেখাম গতিকে মোৰ ব্লগ তেনেকৈ দিয়া নহয় আৰু মই বিচাৰোঁ যে মই ভাবোঁ আচলতে চবৰে হয়তো ভাৱনাবোৰ বেলেগ হ'ব পাৰে আৰু মই ভাবোঁ যে আপোনালোকক মই এনেকুৱা এটা ভিডিঅ' দিব বিচাৰোঁ যিটো ভিডিঅ'ৰ পৰা আপোনালোকে কিবা এটা লাভ হয় গতিকে মই সেইটোৱেই মোৰ ভিডিঅ'বোৰত দিবলৈ চেষ্টা কৰোঁ গতিকে মই ব্লগ খুব কমেই দিওঁ কাৰণ মোৰ ডেইলি ৰুটিন হৈছে ইউনিভাৰ্চিটি যোৱা আৰু অহা আকৌ হোষ্টেলত মই অকণমান বেলেগকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে মৰম দিব আৰু এই ভিডিঅ'টো অকণমান বেলেগ হয় আমাৰ সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশৰ যিবোৰ যেনেকুৱা ধৰণৰ পৰিৱেশ সেইবিলাকৰ ওপৰত মই কিছুমান ৰেচিপি বনাম আৰু যিবোৰ বস্তু সাধাৰণতে গাঁৱলীয়া সমাজত প্ৰায় থাকেই বা দেখা পোৱা যায় গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল লাগে তেন্তে মৰম দিব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব
গতিকে আজিৰ ভিডিঅ'টো আছিল ইমানেই আপোনালোকে চালে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আপোনালোকে অতি সহজ আপোনালোকে যদি এনেকৈ খাই পোৱা নাই বা খোৱা নাই তেন্তে খাই চাব এবাৰ খুব ভাল লাগে আৰু এতিয়া মই সকলোখিনি অলপ অলপ আপোনালোকক টেষ্ট কৰি দেখাম কেনেকুৱা হৈছে জনাম অলপ অলপ খাই চাইছোঁ প্ৰথমতে খাইছোঁ মই এয়া নিম পাত আৰু আলুৰ পিটিকা অকণমান খাইছোঁ ভাল হৈছে খাবলৈ মই ভাল পাইছোঁ আপোনালোকেও খাই চাব বহুতে এনেকৈ নিম পাত খাবলৈ বেয়া পায় বহুত বেছি তিতা পায় কাৰণে কিন্তু নহয় এনেকৈ যদি আপোনালোকে আলুৰ লগত এনেকৈ খাই পিটিকা বনাই খুব ভাল লাগে আৰু তিতাটো ইমান বেছি নালাগে এতিয়া খাই চাওঁ এয়া ঢেকীয়া বাঁহগাজ আৰু আলুৰ ভাজি ভাল হৈছে খাবলৈ ভাতৰ লগত আৰু ভাল লাগিব তিলৰ লগত বনাইছিলোঁ কলডিল পুৰা আৰু তিলৰ পিটিকা খুব ভাল হৈছে খাবলৈ অকণমান খাই দেখাইছোঁ এয়া দেখিছে একদম ধুনীয়াকৈ কঁঠাল গুটিটো সিজি গৈছে একদম ধুনীয়াকৈ এয়া চব এয়া কঁঠাল গুটি আৰু অমিতাটো ভাঙি গ'ল ধুনীয়াকৈ দাইলকণো খাবলৈ ভাল হৈছে খৰিচা টেঙাৰ যিটো টেঙা সেই সোৱাদটো সম্পূৰ্ণৰূপে ইয়াত আহিছে আৰু বহুত বেছি ভাল লাগিছে আৰু এতিয়া বিশেষকৈ গৰমৰ দিনত অলপ টেঙা টেঙা আমাৰ খাবলৈ মন যায় গতিকে দাইলত অলপ নেমু চেপি দিলেও ভাল লাগে আৰু বেছিকৈ এই বেম্বু চুচটো দিলে বেছি ভাল লাগে খাই সকলোখিনি মই খাই ভাল পাইছোঁ আপোনালোকেও খাই চাব এনেকৈ যদি খোৱা নাই কেতিয়াও আৰু ভাতৰ লগত বেছি ভাল লাগিব গতিকে আজিৰ ভিডিঅ'টো আছিলে ইমানেই আৰু যদি ভাল লাগিলে তেন্তে মোৰ চেনেলটো আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই তেতিয়া মই এনেদৰে আৰু বেলেগ বেলেগ ধৰণৰ ৰেচিপি লৈ ভিডিঅ' বনাব চেষ্টা কৰিম গতিকে আজিলৈ লৈছোঁ বিদায়